আমাৰ যিটো বাজাৰ মাটিও কিছুমান বোলে কিমানৰ পৰিমাণ আছে সেইটো জানিবৰ কাৰণে আমি আহিছিলোঁ আৰু শুনিছিলোঁ যিটো ইনক্ল'জাৰ যিটো আপোনাৰ বাজাৰ কমিটিৰ যিটো মাটিৰ পৰিমাণ যে আছিলে তো কেইটা ঘৰ হেৰি কৰি ইনক্ল'জাৰ আছে বুলি শুনিছিলোঁ কিন্তু আপোনাৰ পৰা এতিয়া এই কথা মানে ক্লিয়াৰলি জানিব পাৰিম নেকি এনেইতো একজেক্টলি মোৰ ঘৰ কিমান আছে এইটো মই ক'ব নোৱাৰিম কিন্তু বস্তুটো আছে কি এইটো আগৰ যিটো গোবিন্দ শ্যাম যেতিয়া EM আছিলে 1972ত এই মাটিটো আগত বজাৰটো কি তাত আছিলে BOC অপজিট ইফালে আছিলে বাগানৰ মাটিতে আছিলে তেতিয়া সিহঁতে ক'লে যে এইটো মাটিটো নহ'ব তহঁতে চাৰিআলি ফালে যাবি যাই কিনে ইয়াতে আমাক 10 বিঘা মাটিটো বজাৰৰ কাৰণে দি দিলে 1972 তেতিয়া তেওঁলোকে এই 10 বিঘা মাটিটো ইয়াত দিলে এতিয়াও তেওঁলোকৰ বাগানৰ নামতে আছে মাটিটো বজাৰত কিন্তু আমি বজাৰ কৰি আছোঁ বজাৰত আমাৰ কাউন্সিলে দিলে কাউন্সিলে দিলে বাজাৰৰ কাৰণে এলটমেণ্ট দিলে তেতিয়া বাজাৰ কমিটিৰ মাটি আৰু আছে এটা মালিক আছে সিয়ামে মানে মোৰ মাটি ক'ব নোৱাৰে মানে একো তেওঁলোকে এলটমেণ্ট দিয়াৰ পিছত তাত কিন্তু তাত চিটা বহুত কটা নাই আমি চাইছিলোঁ এইটো গতিকে তেতিয়া সেইটো সময়তে তেতিয়া এইটো জংঘল আছিলে গোটেই তেতিয়া কিছুমান তেতিয়া সেইটো কমিটিৰ সময়তে তেতিয়া প্ৰবীণ শ্যাম EM আছিলে কিন্তু এইটো সময়তে তাত কিছুমান মানে ইয়াত বহি গ'ল তেতিয়া আমিতো ষ্টুডেণ্ট নাছিলোঁ পঢ়ি আছিলোঁ তেতিয়া তো এতিয়া দেখিছোঁ তেওঁলোকে ইয়াতে ঘৰ গছ চছ ৰুইছে যেতিয়াৰ পৰা মই প্ৰেচিডেণ্ট হৈছোঁ তাৰ পৰা একজন মানুহকো ইয়াত বহিবলৈ দিয়া নাই যিখিনি পুৰণা মানুহ আছে সেইখিনি মানুহেই আছে তো মই এইটোৱে ইহঁতক কৈছোঁ যে ইয়াত আমাৰ যেতিয়া বি দৰকাৰ হ'ব তহঁতে এতিয়া এৰি যাব লাগিব এইটো তহঁতে পাৰ্মানেণ্ট থাকিব নোৱাৰিবি আৰু পাৰ্মানেণ্ট তহঁতে কনষ্ট্ৰাকশ্যন কোনো এটা বিল্ডিং বনাব নোৱাৰিবি আমি এইটো কমিটিটো আমাক লোৱা আছে এইটো ৰিজলিউশ্যন আৰু এতিয়া আমিতো তেনেকৈ এফেকশ্যন কৰিব নোৱাৰোঁ কাউন্সিলৰ থ্ৰু দি যেতিয়া ইয়াৰ অফিচ দি তহঁতক নটিচ আহিব এপ্লিকেশ্যন কৰিব তাত আমি কোনো প্ৰটেকশ্যন দিব নোৱাৰে তহঁতে এইটো খালী কৰিব লাগিব আমাৰ যেতিয়া প্ৰয়োজন হ'ব ৰাজৰ মাটি এইটো আমি তেতিয়াৰ পৰা কৈ আছোঁ এইটো তহঁতৰ কেতিয়াও নহ'ব আৰু মই কৈছোঁ যে গছ গছনি এইবোৰ নুৰুবি পকা ঘৰ নবনাবি এতিয়া আমিতো বহা নহয় আগতে বহিলে ঠিক আছে বহিছে কিন্তু তোমালোকে নিজে নিজে ব্যৱস্থা কৰি ল'বি এইটোতো এটা সময়ত এৰি যাব লাগিব গতিকে যেতিয়া দৰকাৰ কিমান বছৰলৈকে ভবা কৰিলে এইটো 1972ৰ পৰা মানে ধৰি লওক 72ৰ পৰা 80 ভিতৰৰ মানে তেতিয়াই বহা মানুহখিনি তাৰপিছত অহা নাই ইয়াত মানুহখিনি এতিয়া আপোনাৰ জনামতে এটা কেইটা ঘৰ একজেক্টলি মই ছাৰ্ভে কৰা নাই এইকেইদিন আমাক মিটিং বহি পেলাই ছাৰ্ভে কৰিম গাইছিলোঁ কেই ঘৰ আছে বুলি এইটো আমি এইটো কৰিম একজেক্টলি ইয়াত বিশেষকৈ হিন্দী ভাষী আছে আৰু বেংগলী সম্প্ৰদায়টো নাই নেকি কম আছে নেকি তেনেকৈ আৰু অসমীয়া আমি এইটো জাতিৰ কথাটো আমি হেৰি অহা নাই কেলে ইনক্ল'জাৰটো ইনক্ল'জাৰ এইটো কোনোবা কাৰ্বি হ'ব পাৰে কোনোবা নেপালী হ'ব পাৰে মানে জাতিৰ কথা আমি হেৰি কৰা নাই কিন্তু মানে ইলিগেল মানে ইলিগেল আমি ইনক্ল'জাৰ বুলি কৈছোঁ ইয়াত মানে যেতিয়া বজাৰ বহে না তেতিয়া এটা এইটো যে লোহাৰ সেইটোতো বহিবলৈ দিয়ে আমাৰ আগৰ পৰা এইটো ছিষ্টেম আছিলে কিন্তু তেনেকৈ এইটো দা কটাৰী বনোৱা মানুহখিনি বা এইটো বাঁহৰ হেৰি বনাই যে দলি চলি বনাই সেইটো আমাৰ দিয়াটো ব্যৱস্থা আছিলে কিন্তু এইখিনি মানুহ সেইটো সময়তে বহিলে আমিতো এতিয়া ষ্টুডেণ্ট আছিলোঁ আমিতো খেদিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ কিন্তু আমি এইটোৱে কৈছোঁ আপোনালোকেতো বাজাৰ কমিটিৰ নাম লৈ পেলাই এটা মান্থলি বা উইকলি যে আপোনালোকে কমিটি বহে এই কথালৈ আপোনালোকে আলোচনা হিচাপত আপোনালোকে উত্থাপন কৰে নে নকৰে কি পইচা চইচা নহয় টেক্স কথা নহয় যেতিয়া আপোনাৰ তেখেত ইয়াত বহি আছে তো আপোনালোকে এইটো সিদ্ধান্ত মানে লোৱা আছে নে নাই আছে আমাৰ ৰিজলিউশ্যন লোৱা আছে যেতিয়া বি দৰকাৰ হ'ব তোমালোকে এৰি দিব লাগিব বুলি আমাৰ এইটো প্ৰস্তাৱটো লোৱা আছে নহয় এইটো কথা নহয় এই মাটিটো গোটেই সোপাটো আপোনালোকৰ বজাৰ কমিটিৰ মাটি বুলি আপুনি ক'লে কোৱাৰ পাছত বজাৰ কমিটি মাটি বুলি ক'লে বজাৰটো আপোনালোকে মান্থলি হিচাপত কালেকশ্যন কৰে আমি নকৰোঁ এইটো নহয় হ'লেও লিষ্ট হ'লেও বজাৰৰ কমিটি মতেতো আপোনালোকে কালেকশ্যন কৰে কালেকশ্যন কৰাৰ পিছত এইকেইটা ঘৰ যে বহি আছে এইটোতো বজাৰৰ মাটি সিহঁতক কালেকশ্যন কৰে নে নকৰে আপোনালোকে 1 টকাও নকৰে নহ'লে এইটোতো বজাৰৰ মাটি বুলি ক'লে মানে আগতে যিটো তেওঁলোকে বহি গ'ল ন এতিয়া আমি 1 পইচা কাৰোৰ পৰা লোৱাও নাই একো কৰাই নাই আমি 1 পইচাও লোৱা নাই মাজতে লৈছিলে বুলি ক'লে এই মহিলাহঁতে কৈছিলে নাই আমি লোৱা নাই আমি কেতিয়াও লোৱা নাই নহ'লে কালেকশ্যন কোনে কৰে কোনো বজাৰৰ লেচিও লোৱা লেচিয়ে লোৱা মানে এইটো
যিটো হেৰি আছে না উইকলি মানে বজাৰ বহে যে সিহঁতৰ পৰা লোৱা নাই ক'ব এইটো কথা কোনে লোৱা নাই? তেতিয়া আমি অনুৰোধ থাকিম যিটো বজাৰ কমিটি আছে তেওঁলোকৰ বজাৰ কমিটি আপোনালোকে কথা লৈ পেলাই আলোচনা বহিব এই মিটিং বহি পেলাই তেখেতক আপোনালোকে ইনফৰমেশ্যন দি দিবা যে এতিয়া গভৰ্ণমেণ্ট লেণ্ড যিমান গভৰ্ণমেণ্ট লেণ্ড আছে এতিয়া এভিকশ্যন হ'ব গতিকে এইটো বজাৰ কমিটি হিচাপত আপুনি এটা পদ আছে দায়িত্ব আছে ৰেছপনচিবল আছে সেইকাৰণে আপোনালোকে আলোচনা বা বজাৰ কমিটিৰ ফালৰ পৰা তেখেতক জাননী দিয়ক এতিয়া আপুনি কেইদিনমান আপোনালোকে সময় দি দিব বিহুৰ পিছত আৰু মানডে আপোনালোকে হেৰি কৰিব আকৌ নেক্সট দিনা আমি আহি পেলাই আপোনাৰ লগত লগ কৰিব আহিম আৰু একেলগে লৈ পেলাই আমি একেলগে গৈ পেলাই আপোনাৰ চাৰ্কল অফিচ আছে চাৰ্কল অফিচ গৈ পেলাই যিমানজন আছে কিমান হেৰি মাটি পৰিমাণ আছে তাত ভালকৈ চাই পেলাই যিমান ইয়াতে ভৰবাক আছে যিমান বহা আছে গোটেইখিনি আমি চাই পেলাই তাত নটিফিকেশ্যনটো দি তেখেত মানে কি পিচফুলি কোনো হাৰ্ম দিব নালাগে কোনো আমি ধমকিও হেৰি নহয় আমি অনুৰোধ কৰি কেলৈ এইটোতো আমাৰ ৰাজৰ সম্পত্তি হয় গতিকে তেখেততো ৰাজৰ হয় আমিওটোতে হয় চব লাগতীয়া হেৰি হয় কিন্তু আমি এইটো কোনোবা এগেইনষ্টত আহি কোনোবা আমি সেইটো ভাল পাইছে কোনোবা বেয়া পাইছে এই কথা দি অহা নাই গতিকে এইটো আমাৰ লাগতীয়া এতিয়া টাউন হ'ব আমাৰ চলনীয়ান আমি ইয়াৰ নিচিনা আমি অলপমান আকৌ একঘৰ আহিব এইটো পিছতে বহুত বেয়া কথা আহি যাব হয়নে নহয় গতিকে এইটো বস্তু আপোনালোকে আজি লৈ পেলাই আজিৰ ভিতৰত আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যিমান কমিটি আছে কমিটিটো চলনীয়ান বজাৰ কমিটি ইমাৰ্জেঞ্চি মিটিং মাতি পেলাই বহিব এই কথাটো সোনকালে যিমান ভৰবাক আছে আপোনালোকে জাননী দিয়ক আপোনালোকতো ৰেছপনচিবল আছে কেলৈ অলৰেডি কমিটিটোতো ছেটল আছে না কমিটিটো এনেই নবহে আৰু এইটোতো অলৰেডি গভৰ্ণমেণ্টৰ পৰা এইটোতো এপইণ্ট আছে এলটেড আছে তো কাউন্সিল ৰয়েলটি আপোনালোকে দি আছে তো আপুনিওতো অথৰাইজ আছে অথৰিটি আছে হয়নে নহয় ৰেছপনচিবলটো আছে এনেই কমিটি বহাই পেলাই কিবা এটা প্ৰব্লেম হ'লে আপোনালোকে পলাই যায় সেইটোতো নহ'ব আপোনাৰ প্ৰেচিডেণ্ট হিচাপত আপোনাৰ ছেক্ৰেটাৰী হিচাপত যদি হয় তো আপোনালোকেতো ৰেছপনচিবলটো আছে হয়নে নহয় সদায় আপোনালোকে ডাইৰেক্ট কাউন্সিলটো এপইণ্ট দিব নালাগে সদায় আপোনালোকে ডাঙৰ অফিচাৰক দায় দিব নোৱাৰে না প্ৰথম আপোনালোকে হেৰি মুভ কৰক মানে পিচফুলি বুলি কৈছোঁ নিজৰ মানুহো আছেতো হয়নে নহয় ডাইৰেক্ট হেৰি ক'লেতো বিয়া ৰেভিনিউ চাৰ্কলটো আহিবই লাগিব কেলৈ এলটমেণ্ট কিমান মাটি পৰিমাণ আছে মাটি পৰিমাণটো চাবই লাগিব যেতিয়া মাটিৰ পৰিমাণ এই যেতিয়া 10 বিঘা হওক বা 20 বিঘা হওক 15 বিঘা হওক এই 15 বিঘা যিটো পৰিমাণ চাব এই পৰিমাণ ভিতৰত যিমান পৰে 10 ঘৰ হ'ব পাৰে 20 ঘৰমান হ'ব পাৰে কিমান ঘৰ পৰে এই মানে ৰুল হিচাপততো যাব লাগিব হয়নে নহয় সেইকাৰণে আমিওতো অনুৰোধ থাকিল আপোনাৰ বজাৰ কমিটি হিচাপত ইমাৰ্জেঞ্চি মিটিং কল কৰক আলোচনা কৰক না এইটো হিচাপত যিমান কেইটা ঘৰ আছে আপোনালোকে এইটোও মাতক মানে কেইটা ঘৰ আছে আইডেণ্টিফাইড কৰক আজি শুকুৰবাৰ ঠিক আছে ছানডে এটা মানডেলৈকে ক্লিয়াৰ হ'ব লাগে মানডেলৈকে আমি তেওঁলোকক আমি ইনফৰমেশ্যন দি দিম কিমান ঘৰ আছে হয় আৰু মাতিব ভালকৈ বুজাব কাকো দুখ দিব নালাগে হয়নে নহয় মানে পিচফুলি আমি কথা কৰিব পালে না শান্তিৰে হয়নে নহয় এইটো ইন ফিউচাৰটো এইটো টাউন হ'ব মাটিটো ইমানটোৱেই আছে এইটো লৈ পেলাই আমাক ইয়াত বাছ ষ্টেণ্ড লাগিব টেক্সি ষ্টেণ্ড লাগিব তো তেওঁলোকে এইটোৱে কোৱা হৈছে যে তোমালোকে ইয়াত ৰেচিডেঞ্চিয়েল নহয় এইটো তোমালোকে বিজনেছ কৰিব পাৰিব হয় নহয় সদায় যদি এইটো ৰেচিডেঞ্চিয়েল প্লেচ নহয় এইটো মাৰ্কেটৰ কাৰণে ইয়াত বহুতখিনি বাছ ষ্টেণ্ড লাগিব কিছুমান টেক্সি ষ্টেণ্ড লাগিব তাৰপিছত পিছত টাউন কমিটি অফিচ হ'ব ৰাজৰ ডেভেলপমেণ্টৰ কাৰণেহে আমি মাটি লৈছোঁ আৰু ইয়াত যে মানে এতিয়া পাহাৰৰ পৰা আহি বজাৰ কৰে কিমানখিনি এতিয়া গোলাঘাটৰ পৰা আহে মাৰ্কেটিং কিমান ধুনীয়া মাৰ্কেট জেগাই নাই এতিয়া ইয়াত গাহৰি চেল কৰিব ছাগলী কৰিব গৰু চেল কৰিব এইবোৰ বস্তু লাগিব নাই আমাক সেইকাৰণে জেগাটো লাগিব আমাক এইটো বস্তুটো আৰু বৰ্তমান আমি দেখা পাইছোঁ ইয়াত আপোনালোকে কোৱা মতে ইয়াত পকা ঘৰ বনাব নালাগে বুলি কৈছে কিন্তু বৰ্তমান পকা ঘৰো আছে এই কথাটো আপুনি আগতেই বনোৱা
আগতে মোৰ মানে মই যেতিয়া চাৰ্জ লৈছোঁ না তাৰ আগতেই বনোৱা এইটো। না হ'লে আগৰ হ'লেওতো হ'ব নালাগে। কিমান বছৰ আগত বনাইছে এইটো? এইটো একজেক্টলি আজি 10-15 বছৰ আগৰ 10 বছৰ 15 বছৰ আগৰ। মন্দিৰৰ ব্যৱসায় কোনোবা এটা কনষ্ট্ৰাকশ্যন এই কনষ্ট্ৰাকশ্যন অলপ ডাউট আছিলে মানে কিহৰ হেৰি হয় দুৰ্গা পণ্ডিত এইটো মানে ষ্টাৰ্টিং তাৰমানে এইটো এতিয়া এতিয়া চাৰডেকা ইণ্টি আছিলে তেখেত আৰু তাৰপিছতে খৰ্গবাজনাত তেওঁলোকে এইটো 19 মষ্টলি 61 তেতিয়াতে মানে এইটো পূজা আৰম্ভ কৰিছিলে। তো এইটো দুৰ্গা পূজা নামত বজাৰ কমিটিৰ 2 বিঘা তাত মাতে। আচ্ছা 2 বিঘা মানে 10 বিঘাৰ ভিতৰত 2 বিঘাটো তাত দিয়া আছে, 8 বিঘাটো ইয়ালে আছে। ঠিক আছে তো তাৰপিছত ৰেকৰ্ড চালেতো ওলাই যাব হয়নে নহয়? Solunian pulo ba vumulang su pulo dak hithi rui kecuadim pulo dak weekly market pulo bazarani kedo lake hukurbarani ni sikedo lasi la bangso bazar koson maka development nang ji lake council pen allotment jitu longle ki pitang adim bangsi la bangki kebe kece aso tuma bangke amina ahem kithir chikim ikadlo lasi karjulong ar joding piglo ha mu penalang le pulo 1972 pen labang so along le pelang bangke bang na chi thinang nang chirai na pangcheng piniarniana bangke abimar kang tanglo piniarniana bangki plung je phanta akasik saklo pinang ana akar biatum phonga prang song atum tame wanglo hetame un edet lasi non bang so long le pelang is west akar biang long along le pelang ka chi song happy jar pen akachi song labang so akachi song ahut non bangke state an labang so akaching wai iglo la pen council long ta chingwai iglo labang so akachi kroy non bangke government along le encroacher ke doan aron re along le kachi rai ke do bor idet atum phan ana bangke hek nangji tharle nangji pulabang so alam non erset prung sada kachi song ahut pini ladak sulunyan long sedame la pusona akeso abimar bang nang dokok lasila bang aso tum kai ta mela bang so aron repen department along le ka chirai bor idet titia la bang ke hala tum bang adhorom si chi ala tum bang ke achima tha ilok lapo halali tum so karbi tum bang la bang so ki lu la bang so ka ching ki me la bang so ning ke me pen kai mat ili tum akhia dat ili tum along le phelang kai ta bang ke nang ke chirai bor idet ta polam do ama si pini la bang so ke bang ke la choa long le sitame pina dik pen masi eviction nang po la dama tharle nang po la bang so long le adem mang ke weekend nang po la bang si pilo nang nile tum sitame unan ka chirap jia long si dolo la pena bang ke don sudak pen si pachini pono ele tum sulunian revenue circle la tumabang sulunian revenue circle la tumabang amethang tame alang tum ke survey bang alang tum asai chi deng nang po nona bang ke la ke bangji arui pen masi la bangso Solunian revenue circle mondor ponon SK ponon la pen yero tum sitami initiative NPMC important RDN PMC la bangso Solunian along jitu bazar along le abang aronre penang ke do thibatum han bangke la bangke alang tum service ko anma don ko anma ke do alang le tum bangke prabjit pen notice PC ba a report council fan PC lage council pen notice ke papi phiji fan sini tum sudak pen tuning ripon la penan partame isi ke pachini bangke rad atung tame ke chirok tok nai bangke emethang along le phelang along bangke pini nangli nili akar bichi yong nang nelo ili tum bangke kaching room ka ta ning isi pepeng isi ke do pensi le tum ke long le phelang ma chi pejok nam pupang si hake cheng benta ningji bom lo non ta ningji bom lo la se is west along non bang so akar biang long along le phelang jok nangji pubang si non la bang so akachi song ki thur la penan pata me isi bangke circle officer atum phan ke pachini dak ba ke theralam kalilo sodak alam lo hala karbi hianang bong la pota ki piamen pen komane yong si officer tung si tangka hang det tangka pen ka chumusoi dolang le pute rat atum stame phere repin pen pachini nang po council phan pachini nang po la pen council pen sitame labang so lam raya bangke lam chirai tanglo lake alang le tum akam sitame alang le tum phan than ikpet po labang so ang deng abang si do ikoklo apo si tuning rilo ke damtang lu ke bangji langa huda bangke revenue officer tu mate circle officer tu mondor SK pendang lok
nona bangke karbi kilu ke lom arat atumapan potamen pen tangka ke ena bangke lutum pangkek nang po lanjut kali karbi anglong golf officer atum lapuson aron red tangka ke cu ena bangke ilitum langding nang nelo non ove mi kitur non ove mi labang so ka chisong along bangke ilitum aron re bangke langdingun e dudun joyun e po bangsi labang ka chisig megdo aposi tuning ri parpiglo la revenue dak solunian revenue circular long ke tem nai dopit angkang ta thepik la dak ke parok ke bi ke tom si nang chirai thip adim aposi la bangke ka chisong bangke ing tontelo la pen revenue officer to bangke la ke responsible chen peminang ji pu bangse pini nili sudak pen pachini do ning tong la halo